আজি চাৰিজন বন্ধুৰ এটি কাহিনী কম। চাৰিজন বন্ধু ক্ৰমে কাঠমিস্ত্ৰী, দৰ্জী, সোণাৰী আৰু ব্ৰাহ্মণ। এই চাৰিজন বন্ধু মিলি এবাৰ ফুৰিবলৈ বুলি ওলাই আহিল আৰু এই চাৰিজন বন্ধুৱে তেনেকৈ আহি এখন ঘন জংঘলৰ মাজত সোমাই পৰিল আৰু সেই জংঘলৰ মাজতে তেওঁলোকৰ ৰাতি হৈ আহিল আৰু যেতিয়া ৰাতি হৈ আহিল তেতিয়া তেওঁলোকে ভাবিলে যে আমি নিশাটো এই জংঘলৰ মাজতে কটাব লাগিব। এই চাৰিজন বন্ধুৰ মাজত আলোচনা হ'ল আৰু আলোচনা কৰি সেই চাৰিজন বন্ধুৱে এটি সেই গছৰ পাতৰে এটা জুপুৰি বনালে আৰু বনাই কিনে তেওঁলোকে ভাবিলে যে আমি চাৰিজনে ইয়াতে থাকিম, যিহেতু আমি চাৰিওজনে টোপনি মাৰিব নোৱাৰোঁ। আৰু সোণাৰীজনে ক'লে যে মোৰ ইয়াতে বহুত মূল্যৱান সোণ আছে, গতিকে সেই সোণখিনি থৈ কিনে টোপনি গ'লে হয়তো কোনোবা দুষ্কৃতিকাৰী আহি মোৰ সোণখিনি লৈ যাব। আৰু তেতিয়া এই চাৰিজন বন্ধুৱে ক'লে নহয়, আমি চাৰিওজনে গোটেইকেইজনে এজন এজন কৰি এই ৰাতিটো পহৰা দিম। এজনৰ সময় সিহঁতে নিৰ্বাচন কৰিলে আৰু নিৰ্বাচন কৰি এজনৰ পিছত এজন আৰু এজনৰ পিছত এজনকৈ গোটেইকেইজনে পহৰা দিব বুলি সিদ্ধান্ত ল'লে আৰু লৈ কিনে প্ৰথম পহৰা দিয়া পাল পৰিল সেই কাঠমিস্ত্ৰীজনৰ। আৰু কাঠমিস্ত্ৰীজনে সেই তিনিওজন বন্ধুক শুবলৈ দি তেওঁ বাহিৰলৈ ওলাই আহিল আৰু ওলাই আহি তেওঁ কিছু সময় পিছত লক্ষ্য কৰিলে যে তেওঁৰ ওচৰত এডাল কাঠৰ টুকুৰা পৰি আছে আৰু তেওঁ ভাবিলে যে মই এই ইমান সময়খিনি কি কৰি থাকিম, গতিকে এই কাঠৰ টুকুৰাটোৰ পৰা কিবা এটা বনাবলৈ ট্ৰাই কৰোঁ। তেওঁৰ অস্ত্ৰবিলাক উলিয়াই লৈ আহি কিনে সেই কাঠৰ টুকুৰাটোৰ পৰা এটি ধুনীয়া ছোৱালীৰ মূৰ্তি এটা বনালে আৰু কাঠৰে মূৰ্তিটো বনোৱা হোৱাৰ পিছত এনেতে তেওঁৰ সময়ো উকলি আহিল আৰু তেওঁ দৰ্জীজনক জগাই কিনে তেওঁ শুই গ'ল আৰু দৰ্জীজনৰ পাল পৰিল। দৰ্জীজনে পহৰা দিব আহোঁতে বাহিৰলৈ ওলাই আহি দেখিলে সেই কাঠৰ মূৰ্তিটো আৰু মূৰ্তিটো দেখি কিনে তেওঁ আচৰিত হ'ল যে এই ইমান ধুনীয়া মূৰ্তিটো কোনে বনালে। আৰু তেওঁ ভাবিলে যে এই মূৰ্তিটো মই এই পহৰা দিয়া সময়খিনিত কাপোৰেৰে মই ছোৱালীজনীক ধুনীয়া কৰিবৰ কাৰণে কাপোৰ পিন্ধাম আৰু ডিচিশ্যন ল'লে আৰু সেইমতে সেই দৰ্জীজনে সেই ধুনীয়াকৈ কাপোৰ চিলালে আৰু চিলাই কিনে সেই মূৰ্তিটোত কাপোৰ পিন্ধালে। আৰু কাপোৰ পিন্ধোৱা হোৱাৰ পিছত সেই দৰ্জীজনৰো সময় উকলিল আৰু তেওঁ শুবলৈ বুলি গ'ল আৰু গৈ সোণাৰীজনক উঠাই দিলে আৰু সোণাৰীজনেও ঠিক তেনেদৰে বাহিৰলৈ ওলাই আহি দেখিলে যে ধুনীয়া ছোৱালী আৰু তেতিয়া সোণাৰীজনে আচৰিত হ'ল যে এইজনী ক'ৰ পৰা আহিল আৰু দেখিলে যে নহয়, এইজনী আচলতে মূৰ্তি হয়। আৰু তেতিয়া সোণাৰীজনে ভাবিলে যে মই এই মূৰ্তিটোত ধুনীয়াকৈ অলংকাৰ পিন্ধাই ধুনীয়া কৰিম আৰু তেনেকৈ ভাবি তেওঁৰ সেই লৈ অনা অলংকাৰবিলাক ধুনীয়াকৈ বনাই পিন্ধাই দিলে মূৰ্তিটোত। আৰু পিন্ধোৱাৰ পিছত দেখিবলৈ বহুত ৰূপৱান হৈ উঠিল আৰু তেওঁৰো এনেকৈ সময় উকলিল আৰু তেওঁ শুবলৈ বুলি গ'ল আৰু শেষত পাল পৰিল সেই ব্ৰাহ্মণজনৰ। আৰু ব্ৰাহ্মণজনেও ঠিক তেনেকৈ পহৰা দিবলৈ বুলি ওলাই আহি দেখা পালে যে সেই ধুনীয়া এজনী ছোৱালীৰ মূৰ্তি, ছোৱালীজনী বুলিয়ে ভাবিছিলে যে এজনী ছোৱালী, জীৱন্ত ছোৱালী। আৰু তাৰপিছত আহি দেখা পালে যে এজনী মূৰ্তিহে কাঠৰ। আৰু তাৰপিছত সেই ব্ৰাহ্মণজনে ভাবিলে যে মূৰ্তিটো দেখিবলৈ ইমান ধুনীয়া হৈছে, গতিকে মই ইয়াক জীৱন দান দিম। আৰু জীৱন দান দিম বুলি সেই ব্ৰাহ্মণজনৰ এটা ঐশ্বৰিক গুণ আছিলে যে তেওঁ মন্ত্ৰৰ বলত জীৱন দান দিব পাৰিছিলে, জীৱন দিব পাৰিছিলে। আৰু তেওঁ বহুত মন্ত্ৰত উচ্চাৰণ কৰি সেই কাঠৰ মূৰ্তিটোক জীৱন এটা দি দিলে আৰু জীৱন দিয়াৰ লগে লগে সেই কাঠৰ মূৰ্তিটোৱে কথা ক'ব পৰা হ'ল। সেই ব্ৰাহ্মণজনে ভাবিলে যে মই যিহেতু জীৱন দান দিলোঁ, এই ছোৱালীজনীক মই বিয়া পাতি ল'ম। আৰু এনেকৈ ভাবি থাকোঁতেই ৰাতি পুৱালে আৰু সেই তিনিওজন বন্ধু উঠি আহিল আৰু উঠি আহি কিনে দেখিলে যে এজনী ধুনীয়া ছোৱালী আৰু ছোৱালীজনীয়ে সেই ব্ৰাহ্মণজনৰ লগত কথা পাতি আছে। আৰু তেতিয়া সেই তিনিওজন বন্ধুৱে গৈ কিনে ক'লে যে তুমি কাৰ লগত কথা পাতিছা, এইজনীটো কাঠৰ মূৰ্তি আছিলে। আৰু তেতিয়া ব্ৰাহ্মণজনে ক'লে হয়, কাঠৰ মূৰ্তিয়ে আছিলে, কিন্তু মই ইয়াক
জীৱন দান দিলোঁ আৰু জীৱন দিছোঁ, গতিকে এইজনী মই বিয়া পাতিম ছোৱালীজনীক। আৰু তেতিয়া বাকী 3জন বন্ধুৱে ক'লে নোৱাৰিবা, কাৰণ তুমি জীৱনহে দান দিছা, মই জন্ম দিছোঁ। কাঠমিস্ত্ৰীজনে ক'লে যে মই কাঠেৰে কাঠৰ পৰা বনাই কিনে এই মূৰ্তিটো সাজিছিলোঁ, আৰু গতিকে মই বিয়া পাতিম। আৰু তেতিয়া দৰ্জীজনে ক'লে মই কাপোৰ পিন্ধাইছোঁ, গতিকে এইজনী ছোৱালীজনীক মই বিয়া পাতিম। আৰু ঠিক তেনেদৰে এই সোণাৰীজনেও ক'লে যে মই অলংকাৰ পিন্ধাইছোঁ, গতিকে তোমালোকে নহয়, মই বিয়া পাতিম। এনেকৈ 4জনৰ মাজত মানে কথা বতৰা হৈ থাকোঁতে ঠাইৰে মুনি এজন আহি আছিল, আৰু তেওঁলোকৰ কথা বতৰাবিলাক শুনি সেই মুনিজন ওচৰত চাপি আহিল। আহি কিনে মুনিজনে চিঞৰ বাখৰ কৰিছা। তেতিয়া মুনিজনক সেই ব্ৰাহ্মণজনে ক'লে যে চাওকচোন, মই এই মূৰ্তিটোক জীৱন দান দিছোঁ, গতিকে এই ছোৱালীজনীক এতিয়া মই বিয়া পাতিব বিচাৰোঁ, আৰু এই মোৰ বন্ধুকেইজনে মোক বিয়া পাতিবলৈ নিদিয়ে, আৰু তেওঁলোকে কয় তেওঁলোকেহে বিয়া পাতিব। আৰু তেতিয়া মুনিজনে কৈছে, ৰ'বাচোন, তোমালোকে যে কেনেকৈ কৈছা, তো আচলতে ছোৱালীজনী কোন হয়? আৰু তেতিয়া ছোৱালীজনীৰ সম্পূৰ্ণ কাহিনীটো তেওঁলোকে ক'লে, যে কাঠমিস্ত্ৰীজনে যেনেকৈ ক'লে যে মই কাঠৰ টুকুৰাৰ পৰা সেই মূৰ্তিটো সাজিছোঁ, আৰু ঠিক তেনেদৰে দৰ্জীজনে ক'লে যে মই কাপোৰেৰে ধুনীয়াকৈ সজাইছোঁ, আৰু সোণাৰীজনে ক'লে মই অলংকাৰ পিন্ধাইছোঁ, ধুনীয়া কৰিছোঁ, গতিকে গোটেইকেইজনৰ অৰিহণা আছে। আৰু তেতিয়া সেই মুনিজনে ক'লে যে শুনা, তোমালোকে এজনেহে বিয়া পাতিব পাৰিবা। কোনে বিয়া পাতিব পাৰিবা মই কৈছোঁ শুনা। যিজনে কাঠৰ মূৰ্তিটো বনাইছিলে সেইজন দেউতাক হয়, দেউতাকেহে মানে জন্ম দিয়ে, গতিকে জন্ম দিয়াজন সদায় দেউতাক হয়। গতিকে তুমি দেউতাক হৈ তুমি বিয়া পাতিব ছোৱালীজনীক নোৱাৰিবা। আৰু তাৰপিছত সেই দৰ্জীজনৰ ক'লে যে শুনা, কাপোৰ সদায় ছোৱালীক ভায়েক বা ককায়েকেহে পিন্ধায়, আৰু সেই হিচাপত তুমি সদায় সেই ছোৱালীজনীৰ ককায়েক বা ভায়েকহে হ'ব পাৰিবা, তাৰ বাহিৰে বেলেগ একো হ'ব নোৱাৰিবা। গতিকে তুমিও সেই ছোৱালীজনীক বিয়া পাতিব নোৱাৰিবা। আৰু ব্ৰাহ্মণজনক ক'লে যে তুমি যিহেতু এই ছোৱালীজনীক জীৱন দান দিছা, গতিকে জীৱন কোনে দান দিয়ে? মানে ভগৱানেহে জীৱন দান দিব পাৰে। গতিকে ভগৱান তুমিয়ে এই ছোৱালীজনীৰ কাৰণে আজি ভগৱান। গতিকে তুমি ভগৱানেতো কেতিয়াও জন্ম দিয়াৰ পিছত সেইজনীক বিয়া নাপাতে, গতিকে তুমিও সেই ছোৱালীজনীক বিয়া পাতিব নোৱাৰিবা। বিয়া পাতিব কোনে? যে সোণ কোনে পিন্ধায়? সোণ পিন্ধাই সদায় নিজৰ স্বামীয়েহে। গতিকে সেই অলংকাৰখিনি এই সোণাৰীজনে যিহেতু পিন্ধাইছিলে, গতিকে ছোৱালীজনীক সোণাৰীজনেহে মানে বিয়া পাতিব পাৰিব। গতিকে এই কাহিনীটো ধুনীয়াকৈ বুজাই দিছে যে আচলতে কাৰ কেনেকুৱা ব্যৱহাৰ, কোনে কেনেকৈ চলিব লাগে, বা কোনে আচলতে প্ৰকৃত স্বামী হয়, গোটেইখিনি সম্পূৰ্ণকৈ এই কাহিনীটোত বুজোৱা হৈছে। ধন্যবাদ।